হয় শেহতীয়াকৈ কাশ্মীৰ প্ৰসংগত আমিনুল ইছলামৰ এটা মন্তব্যক লৈ ইতিমধ্যে প্ৰচাৰ হৈ থকা দেখা গৈছে। এই গোটেই বিষয়টো সন্দৰ্ভত আমিনুল ইছলামৰ যি বক্তব্য সেই সন্দৰ্ভত আপোনাৰ কেনেধৰণৰ? নিশ্চিতভাৱে অকল গৰিহণাযোগ্য তেখেতৰ মন্তব্য নিশ্চিতভাৱে দেশদ্ৰোহী মন্তব্য। গতিকে চৰকাৰে উচিত পদক্ষেপ লোৱা হৈছে আৰু আমি দেখা পাইছোঁ সামাজিক মাধ্যমতো যে বহু সংখ্যক লোকে দেশদ্ৰোহীমূলক মন্তব্য আগবঢ়াইছে। সকলোৰে বিৰুদ্ধে আইনগত ব্যৱস্থা হ'ব লাগে। ধেমাজি সমষ্টিত আমি এই বিষ্ণুপুৰ পঞ্চায়তত আহি উপস্থিত হওঁ। অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেত ইয়ালৈ অহাৰ কথা আছিল, কিন্তু তেখেতে প্ৰথমবাৰৰ কাৰণে সভাপতি নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ কাৰণে উত্তৰ অসমলৈ লখিমপুৰ ধেমাজিলৈ অহাৰ কাৰণে প্ৰত্যেকটো কাৰ্যালয়তে তেখেতক সম্বৰ্ধনা জনোৱাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ ইয়াত আহি পোৱাত পলম হৈছে। আৰু কমেও আধা ঘণ্টা লাগিব, কিন্তু গধূলি সময় সকলো ঘৰত গৰু গাই বন্ধাৰ সময়। গতিকে আমি মিটিংখন তেখেতলৈ অপেক্ষা নকৰি মিটিংখন সমাপ্ত কৰিলোঁ। অহাৰ কালিলৈ তেখেতৰ মাজুলী ঢকুৱাখানাত কাৰ্যসূচী আছে। কাৰ্যসূচীৰ সফলতা কামনা কৰিছোঁ আৰু মই ৰাইজক ইয়াৰ বাবে খেদ প্ৰকাশ নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ৰাইজৰ আজিৰ প্ৰায় 5,000 সমাৱেশিত হৈছে কৰিছে। ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ অকুণ্ঠ সমৰ্থন। মই আমাৰ যিখিনি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে, অসমৰ কাৰণে, গাঁওবাসী জনসাধাৰণৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি অভিলাষী যিখিনি আঁচনি গ্ৰহণ কৰিছে তাৰ বাবে 2 তাৰিখৰ দিনা প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই, অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই সকলো ৰাইজক ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি এই বিষ্ণুপুৰ পঞ্চায়তত আহি উপস্থিত হওঁ। অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া তেখেত ইয়ালৈ অহাৰ কথা আছিল, কিন্তু তেখেতে প্ৰথমবাৰৰ কাৰণে সভাপতি নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ কাৰণে উত্তৰ অসমলৈ লখিমপুৰ ধেমাজিলৈ অহাৰ কাৰণে প্ৰত্যেকটো কাৰ্যালয়তে তেখেতক সম্বৰ্ধনা জনোৱাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ ইয়াত আহি পোৱাত পলম হৈছে। আৰু কমেও আধা ঘণ্টা লাগিব, কিন্তু গধূলি সময় সকলো ঘৰত গৰু গাই বন্ধাৰ সময়। গতিকে আমি মিটিংখন তেখেতলৈ অপেক্ষা নকৰি মিটিংখন সমাপ্ত কৰিলোঁ। অহাৰ কালিলৈ তেখেতৰ মাজুলী ঢকুৱাখানাত কাৰ্যসূচী আছে। কাৰ্যসূচীৰ সফলতা কামনা কৰিছোঁ আৰু মই ৰাইজক ইয়াৰ বাবে খেদ প্ৰকাশ নকৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ৰাইজৰ আজিৰ প্ৰায় 5,000 সমাৱেশিত হৈছে কৰিছে। ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰতি ৰাইজৰ অকুণ্ঠ সমৰ্থন। মই আমাৰ যিখিনি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে, অসমৰ কাৰণে, গাঁওবাসী জনসাধাৰণৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি অভিলাষী যিখিনি আঁচনি গ্ৰহণ কৰিছে তাৰ বাবে 2 তাৰিখৰ দিনা প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই, অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই সকলো ৰাইজক ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। নিশ্চিতভাৱে অকল গৰিহণাযোগ্য তেখেতৰ মন্তব্য নিশ্চিতভাৱে দেশদ্ৰোহী মন্তব্য। গতিকে চৰকাৰে উচিত পদক্ষেপ লোৱা হৈছে আৰু আমি দেখা পাইছোঁ সামাজিক মাধ্যমতো যে বহু সংখ্যক লোকে দেশদ্ৰোহীমূলক মন্তব্য আগবঢ়াইছে। সকলোৰে বিৰুদ্ধে আইনগত ব্যৱস্থা হ'ব লাগে।